যদি কেতিয়াবা আপোনাৰ অকলশৰীয়া ফিল হয় মানে একদম লনলি ফিল হৈ আছে তেতিয়া আপুনি এটা হৰৰ মুভি চাব তেতিয়া চাব এনেকুৱা লাগিব আপোনাৰ আশে পাশে ওচৰে পাজৰে কোনোবা নহয় কোনোবাই আছেই মানে ৰৈ আছে ক'ৰবাত দুৱাৰৰ চুকত নহ'লে মানে এই বিচনাৰ তলতে সোমাই আছে নেকি এনেকুৱা হয় আৰু যেতিয়াই মই সেই হৰৰ মুভিবোৰ চাওঁ তেতিয়া মানে বহুত দিনলৈকে মই অকলশৰীয়া ফিল নকৰোঁ আপুনি খাব বব হাগিব মুতিব গ'লেও আনকি অকলশৰীয়া ফিল নকৰে কোনোবা নহয় কোনোবা থাকিবই যেন আপোনাৰ লগত এনেকুৱাই ফিল কৰিব আপুনি যেতিয়ালৈকে দৌৰি আহি বিচনাত নুঠিব তেতিয়ালৈকে আপোনাৰ এনেকুৱাই হ'ব মোৰ লগততো এনেকুৱা হয় বিচনাত উঠাৰ পিছত এনেকুৱা ভাৱ হয় যে নহয় ঠিক আছে এতিয়া চব গুচি গ'ল মই ভাবি নাপাওঁ যিমান হলিউডৰ মুভি আছে ইহঁতি ইমান এটা ডাঙৰ ঘৰত মানে সোমাবগৈ য'ত অলৰেডি 100-200 বছৰ হৈ গ'ল কোনো থকা নাই মানে এই মানে 100-150 ভূত তাত মৰি আছে তাতে মানে আছে সিহঁতৰ বসবাস তাতে গৈ থাকিব তাকো থাকিব কেনেকৈ সিহঁতে বেলেগ বেলেগ ৰুমত থাকিব সৰু ল'ৰা ছোৱালী থাকিব লগত চবেই নিজৰ নিজৰ ৰুমত থাকিব গোটেইখিনি একেলগত থাকিব নোৱাৰে নেকি সিহঁতি কওকচোন বাৰু ইমান ডাঙৰ ঘৰ তাত চাব এই কাৰেণ্ট নাই কাৰেণ্ট গুচি গ'ল লাইট চাইট একো নাই টৰ্চ লৈ সিহঁতি গৈ আছে কোন আছে বুলি খুজি আছে আৰু মানে কি ভূতে আহি পেলাই ক'ব নেকি যে মই আছোঁ ইয়াত মই যেতিয়া হৰৰ মুভিবোৰ চাওঁ তেতিয়া মই দুইটা চকু নহয় এটা চকুৰে চাওঁ দুটা চকুৰে চাই থাকিলে ভয় বেছিকৈ লাগে কাৰণে মই সদায় এটা চকুৰেহে চাওঁ এটা চকু খুলি ৰাখোঁ আৰু এটা চকু বন্ধ কৰি ৰাখোঁ তথাপিও চাওঁ আৰু চোৱাৰ পিছত যদি বেছি ভয় লগা হৈ যায় তেতিয়া সেইটো বন্ধ কৰি পেলাই বেলেগ কিবা কিবি ভিডিঅ'বোৰ চাই থাকোঁ আৰু হৰৰ মুভিবোৰত চাব ইমানেই সিহঁতৰ মানে ইমানেই ভয়ানক চাউণ্ড দিব যে সেই চাউণ্ডবোৰ শুনি আপুনি ভূততকৈ বেছি চাউণ্ডবোৰ শুনিয়ে ভয় খাই যাব আৰু চাউণ্ডবোৰ শুনি এনেকুৱাকৈ মই চিঞৰিম ন ওচৰৰ পাজৰৰ মানুহবোৰে ভাবিব সঁচাকৈ ভূতে আহি গ'ল নেকি এনেকুৱা অৱস্থা হয় মই ভাবি নাপাওঁ এইটো চাউণ্ডটো কিয় দিয়ে বাৰু এনেই ভয় খাই থাকোঁ আমি তাতে আকৌ এইবোৰ চাউণ্ড দিয়াৰ কি দৰকাৰ আছে যেতিয়াই লনলি ফিল কৰিব নহয় তেতিয়া এটা হৰৰ মুভি চাব যাব বহুত দিনলৈকে আপুনি কেতিয়াও লনলি ফিল নকৰে এবাৰ ট্ৰাই কৰি চাব